আজি বানপানী যোৱাৰ পিছত প্ৰথম ষ্টুডিঅ' খুলিছোঁ মানে ষ্টুডিঅ'টো এতিয়াও বহুত গন্ধ ওলাই আছে তাৰমানে একদম চাওকচোন ইফালে এইবিলাক চব বগা 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 পৰি আছে পানীৰ চিনিবিলাক চ' আজি মানে খুলিছোঁ ষ্টুডিঅ'টো এইফালে লেপটপত ডিজাইন ৰেডি কৰি আছোঁ ইফালে এইটো চেঞ্জ কৰিলোঁ এইটো বেয়া হৈ গৈছিল আগৰটো পানীৰ তলত আছিল চ' এইটো চেঞ্জ কৰিলোঁ তাৰপিছত এইফালে মেচিন পুৰা ৰেডি কৰি দিলোঁ একদম তাৰপিছত মেটখনটো চেঞ্জ কৰিলোঁ দেখা পাইছিলে কিজানি আৰু এতিয়া ৰেডি এইটো কৰিব পুৰা একদম বৰিং বন্ধ হ'ল চ' এতিয়া মই বাহিৰৰ পৰা দেখাই আছোঁ ৰ'ব কেনেকুৱা ধৰণৰ হ'ল ষ্টুডিঅ'টো চাই থাকক মোৰ ষ্টুডিঅ'টোৰ কেনেকুৱা অৱস্থা বৰ্তমান কৰিলোঁ যিখিনি পাৰোঁ কৰিলোঁ আৰু কিছুমান কাম আছে সৰু সুৰা সেইখিনি পিছত লাহে লাহে কৰি দেখিম তো মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নতুন নতুন ভিডিঅ' আনিম ষ্টুডিঅ'ৰ